কয় যি নাউনে একেজাতীয় প্ৰাণী বা বস্তুৰ সমষ্টিক বুজায় তাক কালেক্টিভ নাউন কোৱা হয়। যেনে এজাক মৌ বা এক গ্ৰুপ অফ বিজ, বি মানে মৌমাখি হয় ন, গতিকে এজাক মৌ, এইবিলাক এইটো কালেক্টিভ নাউন বুলি কোৱা হয়। গতিকে কি হয়, এটা সমষ্টিক একেজাতীয় হেৰিকে এটা সমষ্টিক যদি বুজায় তে এজাক চৰাই, তেতিয়া কিন্তু এইটো কালেক্টিভ নাউন হয়। গম পাইছানে? এনেকৈ কওঁ যে এজাক চৰাই বুলি যদি কওঁ এটা দলক বুজাওঁ তেতিয়াহ'লে সি কিন্তু কালেক্টিভ নাউন। গম পাইছানে? যে একেজাতীয় ইংৰাজী জীৱ জন্তুৰ নাম লিখা। এক নম্বৰ লিখিলাচোন তোমালোকে LION, লায়ন। শিক্ষক হিচাপে মই চিন্তা কৰিলোঁ যে স্কুলৰ পাঠদানবিলাক বন্ধ কৰিবলগীয়া হৈছে, আৰু মই যিখন বিদ্যালয়ত শিক্ষকতা কৰোঁ সেইখন বিদ্যালয়লৈ মোৰ ঘৰৰ পৰা 6 কিলোমিটাৰ, গতিকে মই যাতায়াত কৰাৰ অলপ অসুবিধা হয়, যে যিহেতুকে এইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যোৱাৰ মানুহ বাধা দি থৈছে, গতিকে মই তাত গৈ পেলাই আৰু মেইন কথা হ'ল ছ'চিয়েল ডিষ্টেঞ্চটোৰ কথা চৰকাৰে বাৰে বাৰে কৈ আছে, গতিকে মই সেইখন গাঁৱত কোনো মানুহ কেনেকৈ আছে তো যিহেতুকে নাজানো, সেইকাৰণে মই তালৈ নগৈ মই গাঁৱতেই বা যিটো প্ৰাথমিক পৰ্যায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী ক্লাছ 1ৰ পৰা 8লৈ সেই ল'ৰা ছোৱালীখিনিক গাঁৱত যিখিনি আছে মই একগোট কৰি পেলাই মানে তেওঁলোকৰ পাঠদানটোত যাতে জতি নপৰাকৈ যাতে পাঠদানটো তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে, সেইটো কাৰণে মই মানে এইটো ভাবিলোঁ। আৰু চৰকাৰেও এটা নিৰ্দেশ দি আছে, আমাৰ বিভিন্ন ধৰণৰ আমাৰ ডিপাৰ্টমেণ্টবিলাকে এটা কৈছে হোৱাটছআপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক হেৰি কৰিলে, এতিয়া হোৱাটছআপৰ জৰিয়তে শিক্ষা দিয়া হোৱা নাই, হোৱাটছআপৰ জৰিয়তে আমি মূল্যায়নহে কৰি থকা হৈছে। এতিয়া যিটো ব্যৱস্থা চলি আছে মোৰ অনুভৱেৰে কওঁ, এতিয়া তেওঁলোকক মূল্যায়ন কৰা হৈছে। মূল্যায়নটো মই এতিয়া কৰিবলৈ আমিতো শিকাই ল'ব লাগিব, গতিকে মই ভাবিলোঁ যে মোৰ লেভেলত মোক সেইটো ঢুকি নাপায়, গতিকে মোৰ লেভেলত মই যিটো মই অনুভৱ কৰিছোঁ, গতিকে গাঁৱৰ ছাত্ৰ ছাত্ৰীখিনিকে যদি লৈ, আৰু মোৰ এটা বিশ্বাস আছে যে আমাৰ গাঁৱৰ মানুহ বা ল'ৰা ছোৱালীখিনিক বাহিৰলৈ ক'লৈকো যোৱা নাই, আমি 1 মাহ কোৱাৰেণ্টাইন আছোঁৱেই, গতিকে সেইটো বিশ্বাসতে মই ল'ৰা ছোৱালীখিনিক গোটাই লৈ আমিও ক'লৈকো যোৱা নাই, গতিকে গাঁৱৰ 2জন ল'ৰা আৰু এগৰাকী ছোৱালীক লৈ পেলাই মই এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতে ইমান ব্যস্ততাৰ মাজতো এটা কথা কৈছে যে শিক্ষকসকলে যদি এই ক'ভিড-19ৰ পৰিপ্ৰেক্ষিতত যদি স্কুল কলেজবিলাক পুনৰ আকৌ খুলিব পৰা নহয়, তেতিয়াহ'লে হয়তো জুন মাহৰ পৰা ঘৰৰ চোতালত 5জনকৈ কমেও বুলি কৈছে তেখেতে। এইটো ঠিকে কৈছে, এটা হেৰি কৰিছে, কিন্তু আমি এটা নিজৰ বিশ্বাসত অন গুড ফেইথ আমি ল'ৰা ছোৱালীখিনিক গোটাই লৈ আমি ক্লাছটো পৰ্যায়ক্ৰমে চলাই যাম। হেৰিকে এটা সমষ্টিক যদি বুজায় তে এজাক চৰাই, তেতিয়া কিন্তু এইটো কালেক্টিভ নাউন হয়। গম পাইছানে? এনেকৈ কওঁ যে এজাক চৰাই বুলি যদি কওঁ এটা দলক বুজাওঁ তেতিয়াহ'লে সি কিন্তু কালেক্টিভ নাউন।